নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ বিষ্ণু মেলা চাবলৈ। মৰিগাঁও জিলাৰ ধৰমতুলত যি বিষ্ণু মন্দিৰ আছে তাতে তিনিদিনীয়া মেলা পতা হৈছে। আজি শেষৰটো দিনা মেলা ইমান দিনে নাহোঁ বুলিয়ে আছিলোঁ, কিন্তু সকলোকে আহি থকা দেখি মনটো বান্ধিব নোৱাৰিলোঁ আৰু প্ৰায় 6:30 মান বজাত সন্ধিয়া মানুহজনৰ লগত মেলা চাবলৈ আহিলোঁ। মন্দিৰৰ দিনৰ ভাগৰ কাৰ্যসূচীবোৰ দেখাবলৈ নোৱাৰিলোঁ। এতিয়া সন্ধিয়া মেলাখনতেই যিমান যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আগতকৈও কিন্তু এইবাৰ মেলাখন যথেষ্ট ডাঙৰ হৈছে। মেলাখনত যদি নহা হয় বহুখিনি বস্তু মই মিছ কৰিলোঁ হয়, সেয়েহে আহি ভালে কৰিলোঁ। ইমান যে দোকান বজাৰ বহিছে, কোনফালে যাম কি কৰিম ভাবিয়ে পোৱা নাই। আৰু সৰু ল'ৰা ছোৱালী খেলা বস্তুবোৰো বৰ বেছিকৈ আনিছে। প্ৰত্যেকখন মেলাতে আজিকালি সৰু ল'ৰা ছোৱালী খেলা বস্তুবোৰহে বেছিকৈ দেখিবলৈ পোৱা যায়। এই যে খেলা বস্তুবোৰত উঠিবলৈ বৰকৈ মন আছিলে, কিন্তু মানুহজনে নুঠে, সেয়েহে অকলে উঠিবলৈ বেয়া লাগি ময়ো নুঠিলোঁ। এইফালে হেনো কোনোবা যাদুঘৰে যাদু দেখাই আছে। গাই প্ৰতি টিকট 50 টকাকৈ। মানুহজনক জোৰ কৰি যাদু চাবলৈ নিলোঁ। কেতিয়াও নেদেখা যাদুবোৰ দেখি সঁচাই বৰ ভাল লাগিল। আমি কিনো যাদু চালোঁ, যাদুঘৰে আমাক কি দেখালে, গোটেইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আকৌ পাণৰ দোকানত বহুত মানুহৰ ভিৰ। পাণৰ দোকানলৈ গ'লোঁ, দেখিলোঁ যে ইয়াত বিভিন্ন ধৰণৰ পাণ পোৱা যায়, যেনে স্মক পাণ, চকলেট পাণ, প্লেন পাণ ইত্যাদি। নামবোৰ নাজানো। বহুতকে স্মক পাণ খোৱা দেখি আমালৈও বনাব ক'লোঁ। এখন স্মক পাণৰ দাম হৈছে 100 টকা। জীৱনত প্ৰথমবাৰ এই পাণ খাই ভাল লাগিল নে নাই নাজানো, কিন্তু মনৰ এটা চখ পূৰালোঁ। পাণখন যে ইমান ডাঙৰ, মুখত সোমাব নোৱাৰিলোঁ। তাতে আকৌ ইমান ঠাণ্ডা, নাকে মুখে ধোঁৱা ওলাই গ'ল। সঁচাকৈ পাণখন কিন্তু খাই সোৱাদ লাগিল। পাণ খাই আহিয়ে আমি বন্দুকেৰে বেলুন ফুটাবলৈ আহিলোঁ। 5টা গুলি ফুটালে হেনো 20 টকাকৈ। মই কিন্তু 5টা ফুটাওঁতে কেৱল 2টাহে ফুটাবলৈ পাৰিলোঁ, বাকী গুলি মোৰ এনেই গ'ল। মই কিন্তু মেলা বা পূজা চাবলৈ গ'লে বস্তু বাহিনী কিনা বা লোৱাত বৰ বেছি গুৰুত্ব নিদিওঁ। কিবা কিবি নতুন, কেতিয়াও কৰি নোপোৱা বা খাই নোপোৱা বা লৈ নোপোৱা বস্তুবোৰ, সেইবোৰতহে বেছি গুৰুত্ব দিওঁ। দোকানখন দেখি কিতাপ ল'বলৈ মন মেলিলোঁ, কিন্তু ভাবিলোঁ যে মই দেখোন চিৰিয়েল চাই আহৰি নাপাওঁ, কিতাপনো কেতিয়া পঢ়িম, সেইবুলি আকৌ থৈ আহিলোঁ। এনেকৈ দোকানবোৰ ঘূৰি ফুৰোঁতে লটাৰী টিকট দেখা পাই মানুহজনে আগুৱাই গ'ল। মানুহজনে লটাৰী টিকট দেখিলেই লয়। তেওঁৰ এটা বিশ্বাস আছে যে এদিন নহয় এদিন আমাৰ কুপনত এটা ভাল উপহাৰ লাগিব। তেওঁৰ বিশ্বাস যাতে ভগৱানে পূৰণ কৰে তাকে প্ৰাৰ্থনা কৰিলোঁ। এনেকৈ আমি 4টা টিকট 400 টকা দি টিকট কাটিলোঁ।
দোকানৰ ফালে গৈ থাকোঁতে তিৱা হালধীয়া ফাস্কা এখন দেখিলোঁ। হালধীয়া ফাস্কা এখন ল'বলৈ বহুত দিনৰ পৰা মন আছিলে, কিন্তু যিহে দাম শুনিলোঁ সেয়াও লোৱা নহ'ল। ইমান ডাঙৰ মেলাখনত মোৰ চকু জুৰিয়ে চাগে একো ভাল বস্তু বিচাৰিয়ে নাপালে। সেয়েহে একো নোলোৱাকৈ শেষত মিঠা পান আৰু জিলাপি লৈ আমি ঘৰলৈ আহিলোঁ। বন্ধু বান্ধৱীসকল, ওচৰতে থকা মেলাখনৰ এয়াই আছিল কিছু দৃশ্য। ভিডিঅ'টি যদি চাই ভাল পায় লাইক এটা কৰি দিব। আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ।